Hello guys, welcome to my channel Lecturers Ahom. তো থাম্বনেলটো দেখি ইতিমধ্যে আপোনালোকে গম পাইছে যে মই কি ক'ব যাই আছো আজি এই ভিডিঅ'টোত। আমি বহুতে নাজানো যে এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে প্ৰায় 72 বছৰ জীৱনটোৰ মানে এটা আইৰণ কেজৰ ভিতৰত সোমাই কিনে তেওঁ মানে জীৱনটো অতিবাহিত কৰিছে। 72 বছৰ সেই আইৰণ কেজটোৰ ভিতৰত যিটো মানে নাম দিয়া হৈছে আইৰণ লাং, অৰ্থাৎ মানে লাঞ্চ আমাৰ যিটো আমাৰ হাওঁফাওঁ বুলি কওঁ ন, তো ঠিক তেনেদৰে সেইটো এটা আইৰণৰ দ্বাৰা বনোৱা এটা ডামৰ মানে কেজ এটা যিটোৰ ভিতৰত তেখেতক ৰখা হৈছিল। তো তেখেতৰ কাহিনীটোক লৈ স্পেচিয়েলিটি এইটোৱে যে মানে 72 বছৰ তেওঁ মানে জীৱন কালৰ 72 বছৰ এটা আইৰণ কেজৰ ভিতৰত সোমাই কিনে জীয়াই আছিল। বিকজ সেই মানুহজন আছিল মানে সম্পূৰ্ণৰূপে গলৰ পৰা তলৰ অংশখিনি গোটেইখিনি মানে পেৰালাইজ, সম্পূৰ্ণৰূপে পেৰালাইজ। তো বলক তেন্তে ভিডিঅ'টোত আগবাঢ়ো, আৰু তাৰ আগতে মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। তো সেই মানুহজনৰ নাম আছিলে পল এলেকজেণ্ডাৰ, যাক পলিঅ' পল বা দ্য মেন ইন দ্য আইৰণ লাং বুলি জনা যায়। বলক আগলৈ মই দেখুৱাই আছো কেনেকৈ সেই মানুহজনে 72 বছৰ সেই মেচিনটোৰ ভিতৰত জীৱন অতিবাহিত কৰিছে। তো গাইজ এইটো হৈছে সেই মেচিনটো যিটো মেচিনত পলক মানে 72 বছৰ সোমাই ৰাখিছিল। তো এনেকুৱা ধৰণৰ এটা মেচিনত 72 বছৰ জীৱন কটোৱা কিমান কঠোৰ হ'ব পাৰে এজন মানুহৰ বাবে, ভাবি চাওক একবাৰ। তেখেতে উশাহ ল'ব পৰা নাছিল সৰুতে, সেইকাৰণে ভেকুলীৰ নিচিনা ব্ৰিথিং প্ৰক্ৰিয়া ষ্টাৰ্ট কৰিছিল আৰু তেনেকৈ উশাহ লৈ কিনে জীৱনটো জীয়াই আছিল এই মেচিনটোৰ ভিতৰত। সৰুতে যিহেতু পলিঅ' হৈছিল তেখেতৰ, আৰু সেই সময়ত পলিঅ'ৰ ঔষধ মানে সৃষ্টি হোৱা নাছিল, সেইকাৰণে মানে ইমানখিনি কষ্ট তেখেতে পাবলগীয়া হৈছিল। তো এই মেচিনটোত এনেকৈ ভৰাই থোৱা হৈছিল আৰু মেচিনটোৰ দ্বাৰাই গোটেইখিনি জীৱন মানে 72 বছৰটো তেখেত অতিক্ৰম কৰিছিল। তো একো খাব নোৱাৰে, ল'ব নোৱাৰে নিজে, তো তেখেতক বেলেগ মানুহে খুৱাই দিব লাগে। তো নিজৰ ঘৰৰ মানুহে তেখেতে কেনেকৈ 72 বছৰ ধৰি সেৱা আগবঢ়াই আহিছে। এই মানুহজনৰ মাত্ৰ কেইটা মুখখন আৰু সেই মাথাটো, ব্ৰেইনটো, মানে এইখিনিয়ে মাত্ৰ অনলি কি আপোনাৰ কাম কৰে, বাকী গোটেই দেহাটো মেচিনটোৰ ভিতৰতে সোমাই থাকে। এই মানুহজনে কম্পিউটাৰ চলাইছিল, কিতাপ পঢ়িছিল, তেখেতে বিদেশ ভ্ৰমণ কৰিছিল, মেক্সিকো গৈছিল দুবাৰকৈ। তেখেতে নিজে কৈছে এটা ইণ্টাৰভিউত, তেখেতে মেক্সিকো গৈছিল, তাৰ হোটেল ৰুমত আছিলে। তাৰপিছত তেখেতৰ যিটো এটা ইচ্ছা আছিল উকিল হোৱাৰ ইচ্ছা, তো তেখেতে কলেজৰ পৰা ডিগ্ৰী আহৰণ কৰিছিল, ল' ডিগ্ৰী, উকিলৰ মানে ডিগ্ৰী আহৰণ কৰিছিল। আৰু এই আটাইবিলাক সম্ভৱ হৈছিল তেওঁৰ মাত্ৰ ভেকুলীৰ দৰে উশাহ লোৱা সেই প্ৰক্ৰিয়াটোৰ বাবে। কাৰণ তেনেকৈ উশাহ ল'ব পৰা কাৰণেহে সেই মেচিনটোৰ পৰা কিছু সময়ৰ বাবে তেওঁ মানে বাহিৰত থাকিব পাৰে। আৰু যেতিয়া মেচিনটোত সোমাই থাকে, এয়া চাওক মেচিনটোত কেনেদৰে তেখেতক প্ৰেছাৰাইজ কৰি কিনে উশাহ লোৱাত সহায় কৰিছিল সেই মেচিনটোৱে। অৰ্থাৎ হাওঁফাওঁটোত প্ৰেছাৰ পৰে, যাৰ ফলত তেখেতে উশাহ ল'ব পাৰে আৰু নিশাহত এৰি দিব পাৰে। চ' গাইজ, গোটেই দেহটো অচল হোৱাৰ পিছতো ইমানখিনি বাধা নেওচি এই মানুহজনে যিমানখিনি আগবাঢ়ি গৈ নিজক মানে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিছে, এওঁৰ পৰা আমি সদায় অনুপ্ৰাণিত হোৱাটো বহুত দৰকাৰ বুলি মই ভাবোঁ। গতিকে ধৈৰ্য ৰাখক আৰু আগবাঢ়ি যাওক। তো গাইজ, এয়া আছিল পল এলেকজেণ্ডাৰৰ কাহিনী, যাক পলিঅ' পল বুলি গোটেই বিশ্বত জনাজাত। আৰু এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।